যদি গৈ পেলাই তাত ট্ৰিটমেণ্ট কৰিবলৈ গুৱাহাটীত যদি যাওঁ তেতিয়া এই অৱস্থাত তেতিয়াহ'লে কি হ'ব কচোন। টোলগেটত যাওঁতে দেখোন 1000 2000 গুচি যায়। 38 ছেকেণ্ড মই ক'ব বিচাৰোঁ, কিছুমান দুটা টোলগেট হ'বলগীয়া নতুনকৈ বনাইছে, এইখন 38 ছেকেণ্ড ৰিমুভ কৰি দিয়ক। बिथांमोना ज' जानानै बे टोलगेटखौ निश्चय बन्द खालामनांगौ। মই আজি কিছুমান টলগেটৰ বিষয়ে ক'ব বিচাৰোঁ, যাৰ কাৰণ আমি দুদিন আগত গুৱাহাটীলৈ গৈছিলোঁ। তাতে মানে বেয়াবহকৈ এনেকুৱা মানে লুটে পাব্লিকক মই ক'ব বিচাৰোঁ। চোৱা, টলগেটটো গোটেইখিনি আমাৰ অল ইণ্ডিয়াত আছে, সেইকাৰণে মই জানো। কাৰণ আমাৰ কোকৰাঝাৰ লাষ্ট বৰ্ডাৰ আমি গোসাইগাঁৱলৈ যদি কেতিয়াবা শিলিগুৰি যাওঁ 3খন টলগেট আছে তাতে, ঠিক আছে। এতিয়া যদি আমি গোসাইগাঁৱৰ পৰা যদি গুৱাহাটীলৈ যাওঁ তেতিয়াহ'লে টলগেটৰ বহুত বেয়াবহ অৱস্থা। কাৰণ ইয়াত 5খন টলগেট বনাই আছে অলৰেডি। সেইখন টলগেটত মানে একটা পাব্লিকক লুটে। আমি বিচাৰোঁ যে কমাৰ্চিয়েল কাৰণে তেওঁলোকৰ মানে চাৰ্জ ফাইল ল'ব পাৰে, সেইটো আমি বিচাৰোঁ। বা গোটেইখিনি কিবা এটা ভাল ডাঙৰ কিবা হেৰি বহুত অভাৰলোড কিছুমান ট্ৰাক ডাম্পাৰ সেইকেইটা টলগেটত মানে ল'ব পাৰে ভালকৈ চাৰ্জ। কিন্তু আমি কমাৰ্চিয়েল গাড়ীত যেন এনেকুৱা টলগেটত আমি পে' কৰিব পাৰোঁ, সেইটো কেতিয়াও হ'ব নোৱাৰে। কাৰণ আমি বহুত এটা দুৰ্ভাগ্যজনক ক'ব লাগিব। আমি 2 দিন বা 3 দিন আগত মই গুৱাহাটীত গ'লোঁ, তাত মানে টলগেটৰ এনেকুৱা অৱস্থা, দালাল আৰু চামচাগিৰি কিছুমানে ইয়াত দালাল ৰাজনীতি চলি আছে। আৰু বহুত কেতিয়া ইয়াৰ হিচাপত আমি এটা আইডিয়া পাইছোঁ, কিছুমান লিডাৰৰ জড়িত সেইখন চৰকাৰৰ মাজত আছে, যে বিজেপি চৰকাৰৰ। সেইখন আমি স্পষ্ট ভাষাৰে আজি তীব্ৰ গৰিহণা ক'ব বিচাৰোঁ। কাৰণ আগন্তুক দিনত সেইখন টলগেটত কমাৰ্চিয়েল বাহিৰত যদি কোনোবা প্ৰাইভেট গাড়ীত যদি লৈ যাওঁ, তেতিয়া এনেকুৱা যদি অৱস্থা কৰে, তেতিয়াহ'লে কিছুমানৰ ঘৰৰ পৰা যদি যদি আমি গাড়ী চাৰি লৈ যাই পেলাই যে কিছুমান শ্বৰ্টেজ টকাত যদি গৈ পেলাই তাত ট্ৰিটমেণ্ট কৰিবলৈ গুৱাহাটীত যদি যাওঁ, তেতিয়া এই অৱস্থাত তেতিয়াহ'লে কি হ'ব কচোন। টলগেটত যাওঁতে দেখোন 1000 2000 গুচি যায়। সেইটো দালাল চামচাগিৰি অতি শীঘ্ৰে বন্ধ কৰিবলৈ মই হেমন্ত বিশ্ব শৰ্মাৰ দ্বাৰা সেইখন মই তীব্ৰ গৰিহণা দিছোঁ। আৰু আগন্তুক দিনত নিশ্চয় নহ'লে আমি তীব্ৰ জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম, সেইটো মই আগন্তুক দিনত আমি বিচাৰিছোঁ। আৰু নিশ্চয় এই ক্ষেত্ৰত আমি বহুত দুখিত ক'ব লাগিব। কাৰণ সেইখন টলগেট এনেকুৱা অৱস্থা বেয়াভোগ আমি দেখা পাইছোঁ, যে অৱস্থা বহুত বেয়া, যে আগন্তুক দিনত যাতে এনেকুৱা নহয়, অতি শীঘ্ৰে সেইটো বন্ধ কৰি দিব লাগিব। মই আজি আহ্বান কৰিব বিচাৰোঁ যে মাননীয় চিফ মিনিষ্টাৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক, তেওঁৰ নেতৃত্ব বিজেপি চৰকাৰ চলাই আছে। কাৰণ কিয়নো আমি বহুত দেখা পালোঁ যে সেইখন টলগেট মানে ক'বলৈ গ'লে আমি বহুত লাজ পাওঁ, দুৰ্ভাগ্যজনক ক'ব লাগিব। চ' আপুনি যদি ইয়াৰ পৰা হেৰিৰ পৰা যদি আমি গোসাইগাঁও আমাৰ ঘৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ পৰাই ইয়াৰ পৰা যদি আমি শিলিগুৰিত যাওঁ, 3খন অকল মাত্ৰ আপুনি টুলগেট পাব, ছেম ডিষ্টেঞ্চ। ইয়াত মাজত এতিয়া 5খন টুলগেট কেনেকৈ হয়, এইটো অসম্ভৱ। সেইকাৰণে 38 ছেকেণ্ড মই ক'ব বিচাৰোঁ, কিছুমান দুটা টুলগেট হ'বলগীয়া নতুনকৈ বনাইছে, সেইখন 38 ছেকেণ্ড ৰিমুভ কৰি দিয়ক। আৰু বাকী টুলগেট যিমান আছে মই বিচাৰোঁ যে এটা কমাৰ্চিয়েলৰ বাহিৰত যে প্ৰাইভেট গাড়ীত সেইটো কেতিয়াও ল'ব নালাগে, সেইটো মই ক'ব বিচাৰোঁ। নহ'লে আমি ইয়াতকৈ বৰ তীব্ৰ জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম। আৰু সেইখিনি কৈ পেলাই মই আজি বড়ো ভাষা দি ক'ব বিচাৰোঁ, কাৰণ সেইটো বড়ো চেনেল। আৰু নিশ্চয় আমি কিছুমান কথা ক'ব বিচাৰোঁ, কাৰণ সেইটো কাৰণে নহয়। आं दिनै बुंनायनि खारना दिनै बुंनो सानदों, कয়েকদিन सिगां टोलगेटआव थांदोंमोन, सरि आं गुवाहाटीयाव थांदोंमोन। जिहेतु नुनो मोन्दों बे गुन्दा बाहिनी जे टोलगेटआव होनांगौ जादों। दुखु गोनां बाथ्रा जोंनि थाखाय बे मोनसे लाजिथावना जे बे सरकारा सलायनानै जे बिजेपिनि थाखाय मोनसे ब्लेक डे होननो नांगौ। जिहेतु बे टोलगेटखौ ओरैबायदि बसायजों नंगौ जों मानियो जे अभारलडनि थाखाय जों बेखौ रेहाय होयो। अभारलडखौ बिथांमोना हमथों, कमार्शियेलखौ हमथों, जिहेतु प्राइभेट गारिखौ मा खेथ्रयै हमनांगौ आं बेखौ बुंनो सानो। नङा होमबा रायजो राजा आफा बिदा फंबाय, ओंखायनो अति सिगां आं बेखौ बन्द खालामदों होननानै आसा खालामो। जे जिहेतु बेखौ माखासे जोंनि जिहेतु बर' लिडारफ्राबो बेखौ माखासे बिटिएडि एरियायाव जे टोलगेट गोदान बानायनाय बेखौ रिमुभ खालामनांगौ। अर्थबा जे आं आसा खालामो जिखुनु जे पार्टि सालायनाय जे बर'नि गेजेराव इउपिएल बिपिएफ दं बिथांमोना ज' जानानै बे टोलगेटखौ निश्चय बन्द खालामनांगौ। आरो बन्द खालामनो हाबाबो कमार्शियेलखौ लाथों, जिहेतु प्राइभेट गारिखौ मालाबाबो बेबायदि एलाउ खालामनो नाङा जे जाराय थारै गुन्दाबायदि टेक्स लानाय खुनु बेयाव फिक्स गैया। जिहेतु सिलिगुरियाव जोंनि क'क्राझार डिस्ट्रिक्टनि मानसिफ्राबो थांनानै नुयो, बा आदार डिस्ट्रिक्टनि मानसिया नलबारि बरपेटानि मानसिफ्राबो थांनानै नुयो। बेयाव एकमात्र मोनथामल' टोलगेट मोनलाङो। आरो जिहेतु जोंनि बायदि एकदम खुनु फिक्स माबा दाम गैया मा गैया, जि इच्छा बे गुन्दा बायदि टेक्स लायो बेहाय। आं बेखौ बिराद दुखु गोनां बाथ्रा बुंनो दिनै नैबे जोंनि बर'नि मिडियाजों बुंनो सानदों। आं बेखौनो आरो माखासे हिंदीजों माखासे बुंनो सानदों। मैं आने वाले दिनों पे ये गुजारिश करना चाहता हूँ, क्योंकि जो हेमंत बिश्व शर्मा जी को क्योंकि ये जो बड़ा सा जो इतनी सारे टोलगेट बना हुआ है उसको मैं शट डाउन करने के लिए मैं गुजारिश करना चाहूँगा। अगर उसको नहीं करेगा तो मैं आने वाले दिनों पे धरना में बैठना पड़ेगा, क्योंकि देखिए बहुत एक संविधान है। क्योंकि ये मैं कोशिश करता हूँ, क्योंकि देखिए ये टोलगेट को मैं चाहता हूँ कमर्शियल को आप लोग अलाउ कर सकते हैं, लेकिन ये जो गलत है, क्योंकि हर जगह में 5-6 टोलगेट ऐसे बना कर रखा हुआ, सब जुमला वाली पॉलिटिक्स कर रहा है। मैं इसलिए गुजारिश करना चाहता हूँ हमारे जो चीफ मिनिस्टर हेमंत बिश्व शर्मा जी को, जो प्राइवेट जितने सारे अपने तरीके से जो गाड़ी लेके जा रहा है उसको तुरंत छोड़ दीजिए। उसके बाद जो
आपने जो ओवरलोड जाके वो कमर्शियल जितनी सारी गाड़ी सफर कर रही उन लोगों को बस चार्ज कीजिए। मैं दो शब्द कहकर यहीं पे समाप्त करना चाहता हूँ। चाची जय हिंद।